নমস্কাৰ। ভালে আছেনে আপোনালোক? আশা কৰোঁ সকলোৱে ভালে আছে, ভালেই থাকক তাকে কামনা কৰিছোঁ। আজি ৰাতিপুৱাই ওলাই আহিছোঁ। এইটো ৰেল ষ্টেচন আৰু এয়া জিমটো আগে আগে আমাক থ'বলৈ আহিছে। আজি আমি বঙাইগাঁৱলৈ যাম। বঙাইগাঁৱত মোৰ ডাঙৰ ভাইটি থাকে। ডাঙৰ ভাইটিৰ ঘৰলৈ যাম আৰু লগত আহিছে মা আৰু জিন্তু। মা, মই আৰু জিন্তু আমি তিনিওটাই যাম। আৰু এয়া বহুত মানুহ বহি আছে ইয়াত ৰেল ষ্টেচনত। ট্ৰেইন আহি পোৱাহি নাই আৰু এয়া ট্ৰেইনত খাবলৈ কিবাকিবি বস্তু অকণমান লৈ লৈছোঁ। মা আৰু এয়া ৰাগ বহি আছে। জিন্তু নাযায়, আমাক থ'বলৈ আহিছে আৰু এয়া ওলাইছোঁ। গতিকে ব'লক আজি মোৰ লগত বঙাইগাঁৱলৈ যাওঁ আৰু তাত কেনেকৈ কি কৰোঁ সকলো দেখিবলৈ পাব। তেন্তে ব'লক। 8টা বজাত পাব লাগিছিল ট্ৰেইনখন আহি। পাব চাগে 8:02 হৈছে। সাৰ-সুৰ নাই বাৰু একো। লোকেশ্যনটো চাইছিলোঁ, লোকেশ্যনটো বহুত দূৰতে আছে, চাগে অকণমান পলম হ'ব। বহুত বেছি গৰম, ৰ'দ, ৰৈ আমনি লাগি গৈছেগৈ, ভাগৰো লাগিছে। মানে গৰমত অৱস্থা নাই, তথাপি ৰৈ আছোঁ। এইফালে বহুত মানুহ, বহুত বেছি নহয় তথাপিও আছে আৰু কিছু সংখ্যক মানুহ। পেচেঞ্জাৰ ট্ৰেইনত যাম, গতিকে অলপ সময়টো লাগিব। এনেইতো গুৱাহাটীৰ পৰা বঙাইগাঁৱলৈ 5 ঘণ্টা সময় লাগে। এতিয়া পেচেঞ্জাৰত জানো আৰু কিমান সময় লাগে নাজানো। গতিকে ৰৈয়ে আছোঁ। আহিব ট্ৰেইন, তাৰপিছত যাম আৰু। ৰৈ এতিয়া 8:25 হ'ল। 25 মিনিট পলমকৈ ট্ৰেইনখন আহি পাইছে। সেয়া দূৰত দেখাইছোঁ, ট্ৰেইনখন আহি পাইছে আৰু এতিয়া আমি ট্ৰেইনত উঠিম। তাৰপিছত যাত্ৰা আৰম্ভ হ'ব আমাৰ বঙাইগাঁও অভিমুখী। গতিকে ট্ৰেইনখন পাইছেহি। ব'লক তেন্তে আমাৰ লগত আপোনালোকেও বঙাইগাঁও ফুৰি আহোঁ। এয়া মাজগাঁও ষ্টেচন। ইয়াত আহি ট্ৰেইনখন বহুত সময় ৰৈছে, প্ৰায় আধা ঘণ্টামান সময় আমি বহি আছোঁ ইয়াত। ইমান গৰম লাগিছে, আমনি লাগিছে। পেচেঞ্জাৰ ট্ৰেইন হয় এইখন, কিন্তু পেচেঞ্জাৰ চাব দেই, পেচেঞ্জাৰেই নাই। মা বহি আছে, নাই, একেবাৰে খালী ট্ৰেইনখন। পেচেঞ্জাৰে নাই, ট্ৰেইনখন একেবাৰে খালী। ৰৈ আছোঁ। ইয়াৰ পিছত আৰু 2টা ষ্টপেজ পিছত আমি পাই যাম বঙাইগাঁও। গতিকে গৈ আছোঁ। বাবুলি পকেটত গাড়ী লৈ আহিছে দেই। পকেটত থকা গাড়ীখন কি নাম? জীপখন এই ওপৰত ছাদতে থাকি গ'ল। বঙাইগাঁও আহি পালোঁ আৰু এতিয়া লাঞ্চৰ কাৰণে ওলাই আহিছোঁ। চব আহিছে, ভাইটি, বোৱাৰী, ভতিজা, মা এইটো পিছফালে মা আৰু টিকলু, যিটো ৰাগ আৰু পাইছোঁ এতিয়া। লাঞ্চৰ বাবে ওলাই আহিছোঁ আৰু ৰৈ আছোঁ এতিয়া। ইয়াত আহি খানা অৰ্ডাৰ কৰিছোঁ, দিব। মই ইয়াতে কিবা এটা দিম। দাগ দিলা? এইটো চব চাই ন? itu বিকিৰ কেনেকুৱা বেয়া লাগিব।
সন্ধিয়া অকণমান ওলাই আহিলোঁ ফুৰিবলৈ। ভাইটিহঁত য'ত থাকে তাৰ ওচৰতে এটা লেক আছে। লেকটোৰ পাৰত বহুত মানুহ দেখিছোঁ আহিছে ইয়াত এটা ৱাকিং জ'ন আছে। সন্ধিয়া ইয়ালৈ খোজকাঢ়িবলৈ মানুহ আহে। এইখন হ'ল বঙাইগাঁও কলেজটোৰ ঠিক অপজিটত ৰাস্তাৰ ইটো পাৰে লেকটো আছে। লেকৰ পাৰত গছ-গছনিও আছে আৰু ইমান ঠাণ্ডা বতাহ মাৰি থাকে। ইয়াত খোজকাঢ়ি ভাল লাগে। আমিও খোজকাঢ়িলোঁ কিছু সময়, ইয়াত এনজয় কৰিলোঁ, ফুৰিলোঁ। ৰাগ আৰু বাবুলিয়ে খুব দৌৰিলে। ভাল লাগিলে এইখিনি ঠাই। আৰু পানীৰ মাজত ফোৱাৰা কিছুমান আছে। ইয়াত মানে ফোৱাৰাৰ চেঞ্জ হৈ থাকে কালাৰফুল, মানে পৰিৱেশটো বৰ ধুনীয়া। বহুত ভাল লাগিল ইয়ালৈ আহি। আৰু ইয়াত আমি আইচক্ৰীম, গোলা কিবাকিবি খালোঁ। আমি ঘূৰিয়ে ফুৰিছোঁ আহি পোৱাৰ পৰা। দুপৰীয়া আহি পালোঁ আৰু আহি পাই ঘূৰি ফুৰিছোঁ। এতিয়া সন্ধিয়া ইমান গৰমত আমি বাহিৰত ওলাই আহিছোঁ। পাৰ্কত ফুৰি মেলি এতিয়া ইয়াত আছে চব মই দেখাই নাই, KFC-লৈ আহিছোঁ। সেয়া মা, গৌৰী, মই আহিছোঁ আৰু ৰাগ আহিছে। আমি ইতিমধ্যে গোলা চলা খাই আহিছোঁ। আমি KFC-লৈ আহিছোঁ। আৰু গাড়ী ঘূৰাই আছে, ভাইটি আছে গাড়ীত। সেইটো ভিতৰলৈ যাওঁ বলক। এয়া KFC, আমাৰ ৰাঘহঁতৰ মানে ফেভৰেট জেগা আৰু এইখন। KFC বুলি ক'লে মানে য'তেই হওক এপাক সোমাবই। আৰু আমাৰ মানে কি হয়, বাহিৰত খোৱাৰ খুব চখ। আমি য'তে গ'লেও বাহিৰত খাই ভাল পাওঁ। ফুৰিবলৈ আহিছোঁ যেতিয়া ঘৰততো সদায় বনাই খায়ে থাকোঁ। মানে বাহিৰত খাই আমি ভাল পাওঁ। ভাইটিহঁতৰ মানে চবেই ভাল পাওঁ। গতিকে লেকৰ পাৰত বহুত সময় বহিলোঁ, তাত এনজয় কৰিলোঁ, গোলা চলা খালোঁ। খাই মেলি আহি এতিয়া KFC-ত পেট ভৰাই কিবা এটা খাই আমি ঘৰলৈ যাম। সেয়া আমাৰ নিৰ্জু বাবুলি। ইয়াৰ খোৱা বস্তু বেছি নাই, সি খালি মানে জঁপিয়াই থাকে, দৌৰি থাকে। সেয়া বাবুলি, কি খাবা? এইফালে ভাইটিহঁতে গৈছে অৰ্ডাৰ কৰিব, মেনু চাই আছে। এইফালে আইতা আৰু নাতি ল'ৰাক মেচিং কাপোৰ পিন্ধি আহিছে। আৰু আমাৰ ৰাগ বহি আছে এইফালে। কি খাবা ৰাগ? নাজানো? একো নালাগে নহ'লে খাব। নহ'ব? চিটাই? কি চিটাই? চিকেন হে। মিঠাই? হা? এয়া খানা আহি গ'ল আমাৰ। সকলোৱে নিজৰ মন পচন্দৰ খানা অৰ্ডাৰ কৰিলে। খানা আহিলে, এতিয়া খাই আছোঁ। আৰু এনেদৰে আমি আজি বঙাইগাঁৱত প্ৰথম দিনটো কটালোঁ।
জাৰ্ণিটো অকণমান গৰমৰ কাৰণে বহুত বেছি নহয়, অকণমান কষ্ট হ'ল বাৰু, কিন্তু বাকী দুপৰীয়াৰ পৰা সন্ধিয়ালৈকে এই সময়খিনি খুব এনজয় কৰিলোঁ, মস্তি কৰিলোঁ আৰু খুব ভালকৈ পাৰ হ'ল। বঙাইগাঁৱৰ আজিৰ প্ৰথম দিনটো এনেদৰে পাৰ কৰিলোঁ আৰু কাইলৈ নতুন দিন আৰম্ভ হ'ব। কাইলৈ দেখুৱাম আমি কি কি কৰোঁ। গতিকে আজিলৈ ইমানতে সামৰিম ভিডিঅ'টো। আপোনালোকৰ কেনে লাগিলে জনাব। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু প্লিজ 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 ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিলোঁ তেন্তে, বাই বাই।